Hello everyone, আজি আমি ভিডিঅ'ৰ কথা পাতিম loneliness আৰু being alone মানে অকলশৰীয়া হৈ যোৱা আৰু অকলে থকা দুইটা বেলেগ বেলেগ হয় আৰু আমি এটো ম্যাক্সিমাম আমি লাইফত ফেস কৰিছো স্কুলতে হওক কলেজতে হওক বা নৰমাল এতিয়া আমাৰ যোনটো জীৱন আছে তাতে হওক কাৰণ সকলোৰে ওচৰত এগালমান লগৰ নাথাকে বা সকলোৱে এগালমান লগৰ লগত থাকিও ভাল নাপায় তা পজিটিভো আছে নেগেটিভো আছে আৰু ৰেফাৰেন্স হ'ব আমাৰ এখন ধুনীয়া কিতাপখন ইয়াত বহুত ভালকে আছে কথাবোৰ যেহেতু তোমালোকে বহুতে এতিয়া থাকি ভাল পোৱা অকলে থাকি ভাল পোৱা অকলে থাকি ভাল পোৱা মানে বহুত পজিটিভ পইণ্ট আছে তাৰ বিষয়ে কম বহুতে ভাবে মানে অকলে থকাটো কিবা মানে ভাল নহয় নেকি বা বেয়া নেকি হেখিনি কথা আছে তো তাৰ বিষয়ে আমি ভিডিঅ'ৰ কথা পাতিম ভিডিঅ'টো ভালকে চাই থাকিবা তা প্ৰথম কথা হ'ল সো ম্যাক্সিমাম কি হয় আমাৰ যিসকলে মানে অকলশৰীয়া হৈ যায় তেওঁলোকে কি হয় নিজৰ লগত থাকিব নোৱাৰে যিসকলে নিজৰ লগত থাকিব নোৱাৰে তেওঁলোকে অকলশৰীয়া হয় মেইনলি যে তোমালোকে এতিয়া কিছুমান মানুহ দেখিবা এনি টাইম মানুহৰ লগত থাকে একদম ডাঙৰ ডাঙৰ জুন বনাই থাকিব একদম ডাঙৰ ডাঙৰ গ্ৰুপত থাকে তো সেই মানুহ কিজন যেতিয়া এদিন দুদিন এনেকৈ অকলে পৰি যায় তো তেওঁলোক পুৰা মানে ডিপ্ৰেছনত যাবগে কিবা কিবি খাই দিব তো তেনেকুৱা হৈ যায় মানে একদম থাকিব নোৱাৰে আৰু কিছুমান মানুহ তোমালোকে এনেকুৱা দেখিবা বহুত ভিৰৰ মাজতো অকলে ক'ৰবাত থাকিব মানে বহি থাকে শান্তিয়ে কিবা কিতাপ পঢ়ি থাকিব বা কিবা কাম এটা কৰি থাকিব তো এইখিনি মানে কিয় হয় বা এইখিনি কেনেকৈ আমি ডিল কৰিম লোনলিনেছটো সলিটিউড বনাবলৈ সলিটিউড মানে নিজৰ ভিতৰৰ পৰা যোনটো আহে আমি অকলে থাকিব বিচাৰো সেইখিনি কাৰণে আজিকালিতো এইটো নাইকিয়া হৈ গৈছে বা এইটো হ'বলগীয়া মানে বাধ্য হৈ গৈছো আমি যেটো সোশ্যাল মিডিয়া আহি গ'ল তো তাতেতো আমি সব ডিজিটালি কানেক্ট কৰোঁ নৰ্মেলিটো আমি মানুহৰ লগত কানেক্ট কৰিব লাগিব আমি সোশ্যাল বিং হয় আমাক লাগিবই এইটো কিন্তু তাৰ পৰিৱৰ্তেও আমি অকলে থাকি কেনেকৈ শান্তিয়ে থাকিব পাৰোঁ সেইটো জানিব লাগিব কাৰণ সকলোৰে ওচৰত জেল পেন বল পেন নাথাকে জেল পেন বল পেন মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড এইবোৰ নাথাকে তো কিছুমানে নিজৰ লগতে থাকিব লাগিব তেনেকৈ মই যোৱা এবছৰমানৰ পৰাতো প্ৰায় অকলে থকা হৈছে কাৰণ এতিয়া আমি লগৰখিনিও নিজৰ নিজৰ কামত আছে বা মই কিবা এটা কাৰণে পঢ়ি আছোঁ তো সেইকাৰণে আমি শিকিব লাগিব কাৰণ বয়স বঢ়াৰ লগে লগে এইখিনি বস্তু আহি যায় যে তুমি অলপ অকলশৰীয়া পৰি যাবা আৰু সেইটো টাইমত যিসকলে নিজৰ লগত থাকিব শিকি যায় নিজৰ লগত কথা পাতে তোমালোক বহুতে আছা এতিয়া নিজৰ লগত কথা পাতি থাকা যে এইটো কেনেকুৱা কেনেকুৱা কাৰণ আমি নিজতকৈ ভালকৈ আমি নিজক বেলেগ কোনেও নাজানে আমি বেলেগক যোনটো দেখোঁ তাহাঁতিটো বুজি নাপায় আমাৰ ভিতৰত কি চলি আছে এইটো অকল আমি নিজেই জানো আমি কেনেকুৱা হয় কি হয় আৰু সেই কথাখিনি যেতিয়া পাতি থাকোঁ আমাৰ কামত আহে তো ইয়াৰ যদি ৰেফাৰেন্স হিচাপে চোৱা যে অকলশৰীয়া থাকিলে কি কাৰণে ভাল হয় অকলশৰীয়া থকা ফাৰ্ষ্ট প্লাছ পইণ্টটোৱে হৈছে যে তুমি শান্তিত থাকিবা একদম পিচ অফ মাইণ্ড না কৈ প্যাৰ না কৈ দোস্তি দুশ্মনী একো নাই জাষ্ট পিচফুল লাইফ আৰু যেতিয়া মেণ্টেল পিচ থাকে তেতিয়া মানে আমাৰ সকলো সব কাম কৰিবলৈ ভাল হৈ যায় তুমি এটা পঢ়িলেও তোমাক মেণ্টেল পিচ লাগিবই আৰু কিছুমান চাবা মেণ্টেল পিচেই নাথাকে এনি টাইম ফোনত কাজিয়া হৈ থাকিব বা ক'ৰবাত কাৰোবাৰ লগত কাজিয়া লাগি ফুৰিব ক'ৰবাত গৈ উৎপাত কৰি থাকিব তো তেনেকুৱা ধৰণৰ মেণ্টেল পিচটো নাথাকে এটা লাইনো আছে যে দেৰ ইজ ন' হেল্থ উইদাউট মেণ্টেল হেল্থ তো মেণ্টেল হেল্থটো বহুত ইম্পৰ্টেণ্ট আৰু মেণ্টেল হেল্থৰ কাৰণে আমি অকলে মানে থাকি ভাল পোৱাটো আমি শিকিব লাগিব যে অকলে থাকি ভাল লাগিছে মানে হয় নাই নিজৰ লগত মজা আহে যে কিছুমান থাকে একদম নিজৰ লগত থাকিব আজি চিনেমা এখন চাম বা আজি কিতাপ এখন পঢ়িম নিজৰ লগত মানে নিজৰ আইডিয়াৰ লগত খেলি থাকে তো এই যেতিয়া আমি অকলে থাকোঁ তেতিয়া সেই বস্তুটো আহে এটা থাকে ব'ৰডম হয় নাই অকলে থাকি আমাৰ ভাল নালাগে আমনি লাগে সেই ব'ৰডমটো যেতিয়া লাহে 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 বাঢ়ি বাঢ়ি গৈ থাকে সেইটোক কয় প্ৰফাউণ্ড ব'ৰডম আৰু তেতিয়াই মানে এইবোৰ আইডিয়াবোৰ আহে ক্ৰিয়েটিভ আইডিয়াবোৰ যে তো আমাৰ যোনজন এই আমাক যে পঢ়ায় ডাঙৰ ডাঙৰ মানুহখিনি কথা পঢ়ায় যে এওঁলোক কেনেকুৱা আছিলে তেনেকুৱা আছিলে আগততো আমি নাভাবোঁ ন জাষ্ট পৰীক্ষাত লিখিবলৈ কাৰণে পঢ়ায় সেনেকৈ ভাবোঁ তো যেতিয়া আমি এতিয়া পঢ়ি মোৰ এইটো কথা গম পালোঁ যে এইখিনি পঢ়াই গ'লে কাৰণ লাইফত এটা পঢ়া শুনাখিনি যেতিয়া শেষ হ'ব এইখিনি আটাইতকৈ বেষ্ট তোমালোকৰ এতিয়া লাইফ চলি আছে বহুতে নকয়ো চাগে এনেকুৱা লাগিব যে এই ডাঙৰ হৈ যাওঁ খালি পঢ়া শুনা যেতিয়া শেষ হ'ব তাৰপিছত জীৱনে যোনটো মানে আমাক দিব লাঠি কোবকেইটা তেতিয়া গম পাম যে পঢ়ি থকা দিনকেইটা একদম ধুনীয়া দিন মই যেতিয়া 12ত পঢ়ি আছিলোঁ তেতিয়া দাদা এজনে কৈছিলে যে এতিয়া অলপ ফূৰ্তি কৰি লোৱা কাৰণ ইয়াৰ পাছত যোনটো আহিব তাতে যিটো আমাক দিব মানে ধুলাই জীৱনে কাৰণ তাতে বচাবলৈ কোনো নাই আল্টিমেটলি তুমিয়ে নিজকে বচাব লাগিব সেইকাৰণে নিজে নিজৰ লগত আমি থাকিব লাগিব আমাৰ চিনেমাখনৰ এইখনৰ যদি মতেও কয় যে ইউ আৰ দ্য মেইন কেৰেক্টাৰ মানে আমি আমাৰ চিনেমা হিৰো হয় ভিলেনো হয় ভিলেন কেতিয়া হ'ম যেতিয়া আমি উল্টা পুল্টা কামবোৰ কৰি দিম যিখিনি কৰিব নালাগে হয় নাই তেতিয়া আমি ভিলেন বনি যাম আৰু নিজৰ লাইফটো ইয়াৰ মতে যোনটো কৈছে মানে ময়ো এতিয়াতো অলপ হোপলেছ টাইপ হৈ গৈছোঁ মানে বস্তুবোৰ দেখি কি লাগে চবেই একেটা মতেই যায়গৈ ন লাষ্টত চাকৰি কৰিব খাব বিয়া চিয়া পাতিব তাৰপৰা সেইটোৱে মানে চাইকেলটো সেইটো মানে ছ'চাইটিয়ে যোনটো বনাই থৈছে এখন যে এনেকৈয়ে চলিব লাগিব তো সেনেকৈয়ে মানে মানুহক খাপ খাবলৈ মানে পূৰা প্ৰেছাৰটো দিয়ে মানে যে এনেকৈ হৈ যা কিন্তু যেতিয়া আমি 16-17 বছৰ থাকে এতিয়া তোমালোকে যদি আছাও কোনোবা তোমালোকৰ একদম এম্বিশ্যনবোৰ বহুত বেছি থাকে মোৰো সেই তেতিয়া টাইমত বহুত বেছি আছিলে এতিয়াও আছে
কিন্তু সেইটো টাইমত যেনেকৈ ভাবিছিলোঁ যে 19 বছৰ 20 বছৰত গৈ মেলি মিলিয়নাৰ হৈ যাম ভাবিছিলোঁ তেতিয়া মই তাৰপৰা গম পালোঁ যে ইমান সহজ নহয় মানে আমাৰ ছিষ্টেমটো মতে কাৰণ আমাৰ ইয়াতে এডুকেশ্যনটোৱে বহুত দীঘলীয়া হয় বাকীবোৰ জেগাত সেনেকুৱা নাথাকে আৰু এনভাইৰনমেণ্ট এটা থাকে ন ষ্টাৰ্টআপৰ কালচাৰ তো মই বহুত কৰিছিলোঁ কলেজ টাইমত কিছুমান পইচাও পাইছোঁ খালি অলপ ডাঙৰকৈ কৰিবলৈ হ'লে আমি আৰু টাইম দিব লাগিব আৰু নিজৰ লগত থাকিবলৈ মানে কমপ্লিটলি শিকিবই লাগিব সেইটো বহুত ইম্পৰ্টেণ্ট হয় এতিয়া গম পাইছা ন কি কাৰণে মানে আমি অকলে থকাটো দৰকাৰী হয় আৰু এইটো বেয়া কথা নহয় কিছুমান মানুহ থাকে যে একেবাৰে অকলে থাকিব নোৱাৰে তো তেওঁলোকৰ কি হ'ব ষ্ট্ৰেছ হ'ব ফাৰ্ষ্ট তাৰপৰা লাহে লাহে যি টি মানে এইবোৰ খাব মন যাব বা মানুহ আমি সদায় মানুহৰ লগত তল পৰি যাব লাগিব হয় নাই পিপুল প্লিজাৰ বনি যাম আমি যে মানুহক চব কথা ঠিক আছে নিজৰ যোনটো কৰিব মন নাই বা যিটো কৰি ভাল নহয়ও সেইটোও হৈ যাম মানে ঠিক আছে সেনেকুৱা হৈ যাব মানুহৰ লগত থাকিবলৈ আমি জাষ্ট বিচাৰি তো সেইকাৰণে সেইটো আমি এভইড কৰিব লাগিব আমি পিপুল প্লিজাৰ হ'বলৈতো নাই অহা যিটো ভালেই আৰু ন' ক'বলৈতো একদম শিকিবই লাগিব আগতে আমি ক'বই নোৱাৰোঁ মইতো একেবাৰে মানে ঠিক আছে হ'ব কৈ দিম এতিয়াও নোৱাৰোঁ খালি যিবোৰ কিছুমান কাম আছে য'ত আমি ন' ক'বই লাগিব বা আমাৰ যোনটো কিবা এটা কাম আছে সেইটো বেছি ইম্পৰ্টেণ্ট হয় তাৰ কাৰণে সেইখিনি বহুত ইম্পৰ্টেণ্ট হৈ যায় তো আল্টিমেটলি এই চলিটিউডটো আনিবৰ কাৰণে তোমালোকে নিজৰ লগত মানে টাইমটো দিয়া যে নিজৰ লগত থাকা বা অকলে কেতিয়াবা এনেকৈ বাহিৰত ক'ৰবাত ওলাই যাবা অকলে যাবা লগৰ বিচাৰি নুফুৰিবা এনি টাইম চব কথাতে লগৰ নালাগেতো এতিয়া জিম যাবলৈ কিছুমান লগৰ লাগে লগৰ নহ'লে জিমেই নাযায় বা লগৰ নহ'লে ক'ৰবাত খাবলৈও নাযায় হয় নাই যাব লাগিব কেতিয়াবা আমি আৰু পিছততো এইবোৰ পৰীক্ষাৰ কাৰণে পঢ়ি থাকোঁতে মানুহ কমপ্লিটলি অকলশৰীয়া হৈ যায় কাৰণ ইয়াতে ছেমিষ্টাৰ এক্সাম বা ইউনিট টেষ্ট নহয়তো যে এদিন দুদিন পঢ়ি পাছ কৰিম এবছৰ দুবছৰ পঢ়ি থাকিব লাগে কণ্টিনিউৱাছলি পঢ়িব লাগিব স্কিপো মাৰিব নোৱাৰিব বেলেগ মানে ডেঞ্জাৰ বস্তু তো তাৰ কাৰণে যিহেতু আমিয়ে মেইন কেৰেক্টাৰ হয় আমাৰ লাইফৰ যেনেকৈ বনাব মন গৈছে তেনেকৈ বনাব পাৰিম যে মই ইউটিউবত ভিডিঅ' বনাই আছোঁ মই যদি বনাই থাকোঁ এদিনতো মই ভাল ইউটিউবাৰো হৈ যাব পাৰোঁ যদি মই সেনেকৈ লিখিব বিচাৰোঁ মানে নিজৰ লাইফটো বা মই অকল যে পঢ়িয়ে থাকোঁ একাডেমিক ফালে বহুত ভাল বনি যাব পাৰিম ঠিক একেদৰে তোমালোকে যি বনাব বিচাৰে মানে বেছি ছ'চাইটিয়ে কি কৰি আছে ভাবি নাথাকিবা ছ'চাইটিয়ে যি দি কৈ থাকে ভাল কৰিলেও ক'ব বেয়া কৰিলেও ক'ব এনি টাইম যি দি কৈ থাকিব এবাৰ পঢ়ি ওলাই যোৱা তাৰপিছত চাবা তাৰপিছততো বেলেগেই হ'ব মানে চিনেৰিঅ'টো যি কয় তো নিজে তোমালোকে যদি কনফিডেণ্ট আছা বা এইখিনি কৰিলে ভাল হয় আৰু অকলে তোমালোকে সেইখিনি বেছি মানে চবৰ পৰা অপিনিয়ন লৈ নাথাকিবা চবেই অপিনিয়নত কি হ'ব মেক্সিমামে নিগেটিভ অপিনিয়ন দিব কাৰণ সিমানটো লেভেলত চবেই ভাবিব নোৱাৰে আৰু যদি তুমি ভাবিব পাৰিছা কৰি থাকিলে হৈ যায় মানে সেইটো গম পাইছোঁ আৰু বাকীবোৰ মানুহ ডাঙৰ মানুহখিনি দেখি মেলি গম পাইছোঁ কিমান হেভি মানুহ আছে ইলন মাস্কৰ কথা যদি কোৱা সেই মানুহজন ধনী হয় খালি যেতিয়া সেইটো বনাইছিলে আমাৰ স্পেচ এক্স কণ্টিনিউৱাছ বেক টু বেক মানে ফেইল একেবাৰে মানুহজন বেংক্ৰাফ্ট হৈ গৈছিলে তাৰপিছতো এতিয়াতো আটাইতকৈ ধনী মানুহ ন তো এটা ডাঙৰ ফেজ আছে সিমানটো টাইমত 10 বছৰ 15 বছৰ 2008ত হৈছিলে এইটো কেছ এতিয়া কিমান 2025 তো ইমানটো টাইম পিৰিয়ডত বনি গ'ল তো আমি যদি এতিয়াৰ পৰাহে লাগোঁ তেতিয়াহে হ'বগৈ আৰু ময়ো ভাবিছিলোঁ যে মই এইবোৰ ভিডিঅ' বনাওঁ জানো কাৰণ মই কেলৈ বনাওঁ মোৰতো কোনো এনেকুৱা চাৰ্টিফিকেট নাই কিবা নাই তাৰপৰা ভাবিলোঁ যে মই এতিয়াই যদি মোৰ জাৰ্ণিটো এনেকৈ কৈ নাযাওঁ যে কি কৰিব লাগে কি কৰিব নালাগে নিজৰ পৰা শিকি মেলি তো পিছত মই যেতিয়া ডাঙৰ হৈ যাম বহুত ডাঙৰ হৈ যাম বা চাৰ্টিফিকেট লৈ মেলি দেখাই মেলি যদি মই ভিডিঅ' বনাওঁ তেতিয়াহ'লে বহুত লেট হৈ যাব আৰু কি ঠিক কোন কেতিয়া কি হয় লাইফটো মানে বহুত সৰু হয় আৰু টাইমটো বহুত স্পীডত যায় সেইকাৰণে নিজৰ লগত থাকিব শিকা বহুত ভাল লাগে নিজৰ লগত থাকি বেলেগ মানুহ আহিলে কি কৰিব তোমাক টেনশ্যন দিব তোমাৰ পিচটো নাইকিয়া কৰিব লাগিব যোনে পিচ নাইকিয়া কৰে তেওঁলোকক নাইকিয়া কৰি দিয়া মানে মুভ অন আৰু লেট গ' আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো সেইটোৱে মুভ অন এণ্ড লেট গ' এই দুটা যদি আমি কৰোঁ বা ইমান মানে চোৱা কোনো বস্তু কোনোৱে পাৰ্মানেণ্ট লাইফত কোনোৱে পাৰ্মানেণ্ট নহয় যিহেতু তো সেইকাৰণে লেট গ' আৰু মুভ অনটো আটাইতকৈ মানে আমাৰ ৰুল হয় আৰু লাইফৰ যে এইকেইটাই আমি কৰি চলিম যিহেতু মই এতিয়া মোৰ 23 বছৰ হ'ল তো মই তাতে এইটোৱে শিকিলোঁ যে লেট গ'টো বহুত ইম্পৰ্টেণ্ট বা মুভ অনটো বহুত ইম্পৰ্টেণ্ট লাগি থাকি লাভ নাই মানে গ'ল বস্তু গ'ল আৰু যোৱা বস্তু যাবই ৰখাব বেছি আমি টানি থাকিব নোৱাৰোঁ মানে যিটো যাবই আৰু সেইটোৱে যি যোৱা বস্তু যাব আৰু আমি নিজৰ কামটো কৰি থাকিব লাগিব আৰু যদি সেইটো নকৰোঁ তেতিয়াতো কোনেও চাবলৈ নাহে সেইকাৰণে নিজৰ লাইনটো আমি বনাই ল'ব লাগিব আৰু তাৰপিছত বনোৱাৰ পিছত যি মন যায় কাৰোবাক সহায় কৰিব মন কৰে পূৰা সহায় কৰা যি ভাবিছিলে সেনেকৈ কৰা এটাই লাইফ হয় এটাই তো স্পেন হয় এবাৰে আহিছোঁ আৰু যামগৈ আৰু এইটো ফেজ যদি যায়গৈ কামবেক কৰিব বহুত টান হৈ যাব তো আজি ভিডিঅ'টো ইমানে আছিলে লগ পাম নেক্সট ভিডিঅ'